39 নম্বৰ নলবাৰী বিধানসভা সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আজি মই মোৰ নাম ডক্টৰ ভাস্কৰ জ্যোতি দাস মোৰ ঘৰ নলবাৰীতে সদৰ কেনেকুৱা দেখিছে সমষ্টিটো সমষ্টিটো যিখিনি এতিয়ালৈকে হ'ব লাগিছিল সেইখিনি আমি নোহোৱা বুলি প্ৰথমতে ক'ম তাৰ লগতে আমি যিখিনি বুথ লেভেলত আমি ঘূৰি পেলাই মই নিজেও এজন ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী হিচাপে বুথত যিমানখিনি সোমাইছোঁ দেখিছোঁ তেওঁলোকৰ অভাৱ অভিযোগ বহুতখিনি আছে কিন্তু তেওঁলোকে এইবিলাক আঁচনি বা কিবা এনেকুৱা ভয়ৰ কাৰণে তেওঁলোকে মুখ খুলি ক'ব পৰা নাই বা ওলাই আহিব পৰা নাই কিন্তু আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব 26ত তেওঁলোকে নিজে ওলাই আহি হিলডুলভাৱে ওলাই আহি আমাক সমৰ্থন কৰিব এইটো আমাৰ বিশ্বাস আছে কিয়নো আমি বুথ লেভেলত বহুতখিনি ঘূৰি এইখিনি কথা গম পাইছোঁ আপুনি কিমান আশাবাদী আপোনাক আমি 100% আশাবাদী তাৰ লগতে এতিয়া এইটো হাইকমাণ্ডৰ ওপৰত কথা যোনে নাপাওক কিয় আমাক নলবাৰীৰ পৰা কংগ্ৰেছৰ যিজন হ'ব প্ৰাৰ্থিত্ব তেওঁ জিকি আহিব লাগে